ও ভাইছো কথা কৈছে আজিকালি মই আজিকালি গুৱাহাটীত থাকো নহয়। গুৱাহাটীত কি কৰা আজিকালি? চাকৰি মানে পুলিচ চাকৰি পালো নহয় মই। দে দে ভাই তোৰ দৰে দিন ভাল দে। ভাই পাহৰি আছিলোঁ বুজিছে না, মোৰ এটা বিৰাট ডাঙৰ কাম আছিল। তই গধূলি লগ ধৰিছোঁ হা, মই এতিয়া যাওঁ হা। দে দে জানে যা 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 থাকাটো ভাল দে যা। কিবা খাবিনে ভাই? ঠিক আছে। এই দোকানত ভিতৰতে যাম ভাই এই চিকেন দিছোঁ আপোনাকে এইবিলাক চাচোন চাওঁ এইবিলাক 500 টকীয়া ওলাইছে হা। কাবাইতো অৰিজিনেল বুলি ভাবো সৰু চলি খানে এইবিলাক সৰু চলি ভুল কোৱা দেখাত ক ব্যাখ্যা নিল চুৰ পাইখানো নিলা কি কৰো জানো কি যাম ঘৰক জুচু চুচু বিচাৰি যাওঁ ভাই একেলগত চলি চাকৰি পালা কিবা পালা চব কামে কামে ব্যস্ত আমি বেকাৰ হৈ ৰলো চাকৰি নাই এনেকে বহি থাকোঁতে গেলাম কথা ভাবিলে একদম বিৰাট দুখ লাগি আহি গম পাইছা না মাথা চাথা একদম কিবা কৰিব ধৰে ভাই এই মোৰো এনেকুৱা হৈছে তাৰমানে চলি যদি কিবা খোজে খাবৰ কাৰণে চিপ এক পেকেট খোজে তাকো মই কিনি দিব নোৱাৰো কাম নাই বেকাৰ বাহুঁতে যায় তয়ো এই কম বয়সত কিবা এটা নকৰাকে বিয়াখন কৰি লৈছা লৈ পেলাই এতিয়া যত পত কৰি মৰি আছে হয় দে তুমি বিয়া পাতবি না পাতা বিয়া পাতবি চাকৰি এটা যোগাৰ কৰি ল'ব কাৰণে বিয়া পাতবি ভাইজান আছো কি কৰিছা? অলপমান গৈছো আৰু দুখৰ কথা পাতি আছো ভালে আছা ন? আছো আছো ভালে আল্লাহ গ'লে ৰাখছি আমাকো ভালে মই অলপ আগত গৈছিলোঁ বিয়া পাতিলি নেকি? ভাই গমেই পোৱা নাই নেকি? মাইনাটো চাওঁ মাইনা ভালেই দিয়া ভালে ভালদৰে চলি থাকা একো টেনশ্যন নাই আৰু কিবাকে চলি কিন্তু কাম পাতি একো নাই পইচা পাতি নাই কিবা কাৰণত যদি মাইনাই চিপ খোজে মই তাকো কিনি দিব নোৱাৰো হ'ব টেনশ্যন কিয় ল'ব লাগে টেনশ্যন ল'ব লাগে বিয়া কৰি লৈছি বিয়া কৰাব নহ'লে লৈ পেলাই এতিয়া যত পতকে মৰি আছে নাই টেনশ্যন নাই চলাৰ কাৰণে একো নাই মানুহে মানে আল্লাই ওপৰালাই চলাবই বুজিছা নাই চলাবই নিশ্চয় ভালকৈ মানে ভৰসা ৰাখা খালি টেনশ্যন নাই বাইক এখন ললি বোধে ভাই যোৱা মাহত লৈলোঁ এইখন ঠিকে আছে নে? বঢ়িয়া নতুন লৈছিলি না? নতুনে মানে কালাৰটো অকণমান ৰঙা হ'ল আমি ল'ব নোৱাৰিম দে ভাই পাৰিবা কিমান পাৰিবা বঢ়িয়া গাড়ী দে ঠিকে আছে ন? বাইকখন দিবি কেতিয়াবা আমাকো খুজিলি লৈ যাবা কি টেনশ্যন লৈ যাবা
হেৰি হ'ল মই তাৰমানে কালি আহিলে যামেই বুলি ভাবছিলোঁ যদি পঢ়িও নাযা দিব পাৰিবি নেকি গাড়ীখন হ'ব দিয়া কি আৰু মোৰ গাড়ী মানে তোমালোকৰ গাড়ী লৈ যাবা টেনশ্যন ল'ব নাই মই এতিয়া যাই থাকোঁ নেকি অঁ ঠিক আছে কালি তেতিয়াহ'লে পাম পাবা টেনশ্যন মই গৈ থাকোঁ ইমাহাহে চলি জীৱন চাকৰি পালা গাড়ী চাৰি ল'লা বিন্দাছ কৰি আছে হেৰি হ'ল মই যে বাইকখন খুজিলোঁ বাইকখনটো মই ভালকৈ চলাব নাজানো অঁ তই জানা না নাজানা চাবি নতুন গাড়ী মই কালি নৰি থাকিবা মই কালি বেলেগক যাম নহয় তাৰমানে কি মই শিকাও হ'ল ফুৰাও হ'ল মই আৰু তাৰ তই লৈ যাবি একালে পাৰোঁ বুলি কৈ লৈ যাবি একো কথা নাই মই ভালকৈ নাজানো তথাপিতো লৈ যাম বুলি কৈছোঁ এতিয়া নেৰাকে নাথো নিমেই আমি যাম এতিয়া বিস্কুটৰ পেক নহ'লে কিবা ঐ দেখোন কি বিস্কুট আছে এইৰে কিবা পেকেট দিয়ে ভাল বিস্কুট খাই ভাল পোৱা চাই দে চাই লৈছোঁ কোনটো লাগে তোকে দিয়ক কেইটকা দাম এইটো 20 টকা দিয়ক দিয়ক মোৰ বাইকখন নহয় না ওচৰলৈ যাওঁ চাওঁ ৰখছোঁ গাড়ীখন হয় নহয় হয়ো নাই হয়ো ৰখি থাকোঁ বেয়া ভাল ভাল ধৰে দিবচোন বিস্কুটটো 20 টকা ন অঁ এইটো পইচা এইটো ল হৈছে ন ভাই চাওঁ দেৰি হৈছে মোৰ গাড়ীখন ক'ত পইচা এটা লগৰ পৰা খুজি আনছোঁ মোৰ গাড়ী হয় কেলা তোৰ গাড়ী কেলা ভাই হ'ল ঐ দোকানৰ আগত লৈ আহ দোকানৰ আগত লৈ আহ মোৰ মই খুজি আছোঁ মই খুজি আছোঁ ভৰি ধৰছোঁ কি ঐ বাইকচোন নেকি ঐ মাৰ টকা দি ৰ'ব দাদা নামাৰবি দেখোন আমাৰ নুবই মোৰ কি হৈছে আৰু বাগা দিবে লাগিছিল মই ঘৰত যাব পৰা নাই কেলা বেলেগৰ বাইক নুখোজো মই পইচা লো চাকৰি সি চাকৰি কৰোঁ বুলি কৈ বাইক মই সিয়াক বিৰাট ভাল বুলি ভাবিছিলোঁ চাকৰি কৰা বুলি ভাবিছিলোঁ সঁচা সঁচিকে সি মস্ত এটা চুৰ তোৰ বিৰাট আজাৰ হৈছে ডাক্তৰৰ তাক নিব লাগিব হেল্ল' ফ্ৰেণ্ড এই যে আমাৰ ভিডিঅ'টো বনালোঁ চাই কেনে কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমি ভিডিঅ'টো কি হ'লে বনালোঁ মানে এইখিনি কওঁ মই কিছুমান যে আছে চলি বাইক চুৰ কৰে কিন্তু নিজৰ বুলি কেনে লেবেল দেয় আৰু কিছুমানে নিজৰ বাইক নহ'লে বেলেগক খুজি কেনে কেতিয়াবা মানে এনেকুৱা বিপদত পৰে সচৰাচৰ এনেকুৱা ঘটনা ঘটি থাকে সেইকাৰণে মই বনাইছোঁ এই ভিডিঅ'টো গতিকে আপোনালোকে চাব ভিডিঅ'টো চাই বেয়া পায় যদিও কমেণ্ট কৰিব ভাল পালেও কমেণ্ট কৰিব লাইক কৰিব নকৰে এইটো ক'ব লগা নাই লগতে যিটো ছাবস্ক্ৰাইব আছে
ছাবস্ক্ৰাইবটো কৰি কেনে কি কৰিব চাইডৰ খান্তিটো আমি কিন্তু চোন নহয় কিন্তু দেই আমি ভাইটিটো চোন নহয় চোন নহয়, আমি চোন একচুৱেলি বনাইছোঁ আৰু মানে আৰু পাৰাই নহয় বনাইছোঁ আপোনালোকে চাব আৰু চাব আৰু ঠিক আছে আমি আজিলৈ এৰিছোঁ ধন্যবাদ